অহা 13 ছেপ্টেম্বৰ 2 ভাদ ইয়াতে কৰম উৎসৱ আমি পালন কৰিবৰ কাৰণে ওলাইছোঁ আৰু এই কৰমটিত সকলো জনগোষ্ঠীৰ বিষয়ববীয়াক লৈ সকলো জনগোষ্ঠীৰ ৰাইজক লৈ নতুনকৈ এটা আমি এই কৰম উৎসৱ দিব বিচাৰিছোঁ আৰু এই বাৰ্তা এটা আহিব ইয়াতে যে ঐক্য শান্তি আৰু প্ৰগতিৰ বাবে কৰা হৈ আছে। আমি আপোনালোকে দেখিবলৈ পাই আহিছে যে চাহ জনগোষ্ঠী আদিবাসীসকলে প্ৰত্যেকবাৰ নিজে ববীয়াকৈ কৰে, কিন্তু আমি এনেকুৱা ভাবিছোঁ যে সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিহেতু বিটিআৰ অঞ্চলত সকলো জনগোষ্ঠীয়ে অশান্তিৰ পৰা শান্তি এটা প্ৰচেষ্টা লৈ আনিছিলে, সেই শান্তিৰ যোগেদি আমি ইয়াতে আজি আদিবাসী চাহ জনগোষ্ঠী উৎসৱ কৰম উৎসৱ যিটো পবিত্ৰ উৎসৱ বুলি মানা যায়, সেই পবিত্ৰ উৎসৱটি আমি সকলো মাজবাটবাসী ৰাইজৰ লগত সকলো জনগোষ্ঠীক লৈ পেলাই এটা সুন্দৰ পবিত্ৰ কৰম উৎসৱ আমি পালন কৰিবৰ কাৰণে ওলাইছোঁ। কোন কোন চিফ গেষ্ট থাকিব ইয়াতে? ইয়াতে আমাৰ চিফ গেষ্ট থাকিব সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো মহোদয় থাকিব, লগতে বিজেপিৰ সাংসদ দিলীপ শইকীয়া মহোদয় তেখেতেও থাকিব, বিজেপিৰ পৰা সভাপতি ওদালগুৰি জিলাৰ সভাপতি তেখেতে সুনীল বসুমতাৰী তেখেতেও থাকিব, আমাৰ APPL দলৰ বিভিন্ন EM MCLA TLCC চেয়াৰমেন ওদালগুৰি ডিষ্ট্ৰিক্টৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত সকলো বিষয়বিলাক ইয়াত উপস্থিত থাকিব। লগতে আমি সকলো দল সংগঠনকো মাতিছোঁ, আমি আশাক মাতিছোঁ, আৰ্চাক মাতিছোঁ, আগ্ৰাছক মাতিছোঁ, গৰ্খাক মাতিছোঁ, বিভিন্ন দল সংগঠনবিলাক মাতিছোঁ, সাহিত্যিকবিলাককো আমি মাতিছোঁ। আমি মাজবাটবাসীৰ সকলো যিমান বিষয়বিলাক আছে, বুদ্ধিজীৱীবিলাক আছে, সকলোকে আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ। কৰম উৎসৱ উপলক্ষে মাজবাটবাসী ৰাইজক আপুনি APPL দলৰ ফালৰ পৰা ইয়াতে কৰম উৎসৱ পালন কৰিব, আপুনি কিবা ক'ব নেকি? নিশ্চয় অতি আনন্দৰ কথা। প্ৰথমতে মই আমাৰ আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ যি উদাৰতা হৃদয়েৰে আদিবাসী জনগোষ্ঠীটোৰ যি জাতীয় কৰম উৎসৱ, এই উৎসৱটো নৱপ্ৰজন্মৰ ওচৰত যাতে হেৰাই নাযায় তাক জাগৰণ কৰি ৰখাৰ কাৰণে তেখেতৰ সদিচ্ছাৰে APPL দলৰ টি চেলৰ জৰিয়তে ইয়াত উদযাপন কৰাৰ কাৰণে যি সহায় সহযোগ আগবঢ়াইছে, ইয়াৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখন কৰম আখৰাত আমাৰ কৰমতিকেৰ চাং, ধৰমবাহিকেৰ চাং, সকলো জাতি ধৰ্মৰ মানুহে দলে বলে আহি ফালে ইয়াত যোগদান কৰিব বুলি আমি খবৰ পাই আছোঁ আৰু এইটোৱে মিডিয়াৰ জৰিয়তে আমি সকলোকে আদৰিছোঁ, স্বাগতম কৰিছোঁ।